আজি কথা পাতিম এটা ইমান কণমান ভাইৰেল ভিডিঅ'ৰ বিষয়ে যিটো আছিলে মোৰ তাৰ আঁৰৰ কাহিনী। বহুতে সুধি থাকে ভিডিঅ'টো ক'ত বনাইছিলি। ভিডিঅ'টো বনাইছিলোঁ শিৱসাগৰ পুখুৰীৰ পাৰত আৰু দিছিলোঁ মোৰ ফ্ৰেণ্ডছ কেইটাক। ভাইৰেল কৰিলে তেতিয়া এজনী ছোৱালী, যিজনী ছোৱালীক মই পাৰ্চনেলি চিনি নাপাওঁ, বাট থেংকছ। এতিয়া আপোনালোকে চাগে ভাবি আছে কি ভিডিঅ'ৰ কথা কৈছোঁ, কাৰ ভিডিঅ'ৰ কথা কৈছোঁ, ক'ৰ ভিডিঅ'ৰ কথা কৈ আছোঁ। কাৰণ ইমানখিনি মানুহে দেখিছে, ইমানখিনি মানুহে দেখাই নাই। তো বলক দেৰি নকৰোঁ, ভিডিঅ'টো চাই লওক, তাৰপিছত ক'ম তাৰ আঁৰৰ কাহিনী কেনেকৈ, ক'ত কি কেনেকৈ। Sui Diyana muk ahiye bar apun apun lagibo Sairu muk kakhore pora koli jahi tol कहाँ से आते हैं? ভিডিঅ'টোত পিন্ধি থকা টি চাৰ্ট আছিলে এইটো। মোৰ ঘৰ বৰহোলাত আৰু মই থাকোঁ শিৱসাগৰত, আৰু ভিডিঅ'টো কৰাৰ সময়ত আছিলোঁ মই শিৱসাগৰ পুখুৰীৰ পাৰত। আৰু সেইদিনাও গৈছিলোঁ পুখুৰী পাৰলৈ। অলপ দেৰি ৰোৱাৰ পিছত ভাবিলোঁ পুখুৰী পাৰটো এক পাক মাৰি যাওঁ। তেনেতে লগৰটোক ক'লোঁ, বোলো ব'লা এক পাক মাৰি যাওঁ। গৈ আছোঁ, সি মানে ঘপককৈ ব্ৰেক মাৰি দিলে আৰু মই তাৰ পিঠিত এনেকৈ হাতখন দি পালোঁ। আৰু মই কৰি গৈ আছিলোঁ ভিডিঅ', পুখুৰীটোৰ ভিডিঅ', আৰু কেমেৰাটো ঘূৰি গৈ মই তাৰ বেগত এনেকৈ কেমেৰাটো আহি গ'ল। ঘপককৈ আহি গ'ল কামিনা মাইণ্ডত আইডিয়া। 3বাৰ শ্বুট কৰিলোঁ, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ডান। আৰু ৰুমত আহিলোঁ, এডিট কৰিলোঁ, লগৰকেইটাক দেখালোঁ। পিছদিনাখন ফেচবুক, হোৱাটছআপত ভাইৰেল। ইমান কণমান 30 ছেকেণ্ডৰ এটা সৰু ভিডিঅ', যি কি নহওক ভাল লাগিছে ন আপোনকা ভিডিঅ'। ফাৰ্ষ্ট এণ্ড ছেকেণ্ড যেতিয়া ট্ৰাই কৰি আছিলোঁ, তেতিয়া যিকেইটা ভিডিঅ' শ্বুট কৰিছিলোঁ তাৰ ক্লিপকেইটা। আৰু এইটো হ'ল ফাৰ্ষ্ট ট্ৰাই, যেতিয়া কৰিছিলোঁ তেতিয়া ফাৰ্ষ্ট ট্ৰাই। আৰু হ'ল এইটো ফাইনেল ভিডিঅ', য'ত মুখত একদমমান তামোল ভৰাই আছিলোঁ। বাকী যিয়ে নহওক সকলোলৈকে ধন্যবাদ, যিসকলে প'ষ্ট কৰিলে, যিসকলে শ্বেয়াৰ কৰিলে আৰু মোক ইমানকণ মৰম দিয়াৰ বাবে থেংক ইউ। আৰু আশা কৰোঁ এনেকৈ কেতিয়াবা মৰম দি থাকিব। তো আজিলৈ বাই বাই।